ৰাতিপুৱা পথাৰৰ যোনটো ভিউ আল্টিমেট আৰু শুই উঠি ৰাতিপুৱা এইটো ভিউ দেখিবলৈ পাব লাগে ৰাতিপুৱা মনটো পুৰা ফ্ৰেছ হৈ থাকে শান্তি লাগিছে চ' হে গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আজি ষ্টাৰ্ট হৈছে পথাৰৰ পৰা ৰাতিপুৱা টাইম 6টা বাজিছে পুৰা আৰু এতিয়া মই পথাৰত আছোঁ পথাৰ আহিছোঁ মানে যিহেতু খেতি ছিজন আৰু খেতি ছিজন পথাৰ নাহিনো ক'লৈ যাম তো কঠীয়া আজি তুলিম অলপ তাকে বোলো ভিডিঅ'টো বনাওঁ আৰু ৰাতিপুৱা ভিউ পইণ্টটো চব পথাৰত কি ধুনীয়া লাগিছে ৰ'দটো কিন্তু ওলাইছে কালি ৰ'দটো একেবাৰে নাই কিন্তু আজি ৰ'দটো দিব চোকাকৈ আৰু পথাৰ ভিউ পইণ্ট আৰু বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বেছি নকৰি চলো পানীটো পথাৰত মানে পুৰা ঠাণ্ডা হৈ আছে লগে চাব পাৰে ঠাণ্ডা মানে বহুতেই বেছি ঠাণ্ডা হৈ আছে পিনে পথাৰত নামি খুৰীহঁতে পুৰা মানে কঠীয়া তুলি আছে আৰু কঠীয়াবোৰ এইদৰে লাইন কৰি মানে আলিৰ ওপৰত ঠাইত আছে আৰু মানে ভাল লাগিছে কিবা এটা একদম কঠীয়াবোৰ চাওকচোন বাৰু সেউজীয়া আৰু হালধীয়া একদম মানে কি ধুনীয়া লাগিছে আৰু মানে একদম পুৰা গাঁও আৰু এয়া ভিউ চক আল্টি এতিয়া গাইজ মোৰ ৰূপটো চক কেনেকুৱা হৈছে পুৰা ৰূপ হৈ গৈছে মানে পুৰা ডেঞ্জাৰ ৰূপ যিটো পথাৰত গোটেই চলাই কা এতিয়া কঠীয়া তুলি থোৱা আছিলে তাৰপিছত আধাটো মই তুলিলোঁ এইকেইটা বান্ধি আছোঁ আৰু ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ আৰু গাঁও ভিডিঅ'টো চাই ভাল নাপাবও পাৰে গাঁৱলীয়া ভিডিঅ' যিহেতু চাই আছে তেনে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধুনীয়া পাই থাকিবলৈ ভাল লাগিব আপোনালোকক লগ পাই থাকিলে এনেকৈ ব্লগ দিবলৈ চেষ্টা কৰিম আৰু এইপিনে চব ভিউ পইণ্টটো মানে বৰষুণ চিপকৈ আৰু পথাৰত সেই চিপচিপনি বৰষুণটো পৰিলে কিবা এটা ভাল লাগে আৰু এইপিনে ভিউটো চাওক আপোনালোকে সেইডোখৰত চাওক এইটো হৈছে পাহাৰৰ বগাইছা ফাল্টি তুলি লওঁ নহয় বান্ধি লওঁ ফটাফট আকৌ দেখাই আছোঁ অলপ গছত লৈ ৰখি আছোঁ মানে পথাৰৰ পৰা আহিলোঁ আহি মানে আমাৰ যিটো মন্দিৰটো আছে এডোখৰতে ঢাপটো তো এইডোখৰতে মানে এই গছজোপাৰ তলতে অকণমান জিৰণি লৈছোঁ মানে চাহ বতাহ মাৰি আছে তাৰপিছত ঘৰলৈ যাওঁ এতিয়া আৰু আল্টি লাগিছে ন পথাৰ ভিউটো আকাশখনেদি একদম পূৰা মজা লাগিছে আৰু এতিয়া ঘৰলৈ যাওঁ আৰু হাত চাতবোৰ গোটেই মানে এইবোৰ গোটেই ৰঙা পৰি গ'ল গোটেই একদম মানে বেলেগ বিষাই যায় আঙুলিবোৰ আৰু কষ্ট কেনেকুৱা গম পায় আৰু পথাৰত যাওঁ এতিয়া ঘৰলৈ গা চাবোৰ ধুওঁগৈ অকণ আজৰি হ'লওঁগৈ মই পথাৰলৈ সোনকালে অহা বুলিহে এতিয়া যিটো ৰ'দ দিছে এতিয়া অহাহেঁতেন টিকা ফাটি গ'ল ঘৰলৈ আহিলোঁ ঘৰলৈ আহি গা চা ধুই ভাতকেইটা খালোঁ খাই পিনি মানে ওলালে আৰু ৰ'দডাল তেতেকৈ চাব পাইছে কিমান চোকা বেছি ৰ'দ দি আছে আৰু এইটো ৰ'দত মানে পথাৰত থকাটো ইমান সম্ভৱ নহয় আৰু এইপিনে ক'লা কৰি আনিলে চব বৰষুণ দিব হ'বলা পূৰা ক'লা কৰি আনিছে পূৰা বৰষুণ দিব হ'বলা এতিয়া আৰু গৰমটো যিটো উঠিছে এইপিনে ভণ্টি কিবা কৰি আছে বোলা তাঁতৰ কাম কৰি আছে এইপিনে যিহেতু মানে গাঁৱলীয়া ছোৱালী আৰু তাঁতৰ কাম কৰিব লাগিব এনেই নাজানো দেচোন যি কৰি আছে নাজানে বুলি কৈলোঁ যে খং উঠি গ'ল তো জানে তাঁত বব তো সেইটো কাৰণে মানে এতিয়া শিকি আছে যিহেতু মায়ে বয় এতিয়া ভণ্টিও বৈছে আৰু গাঁৱলীয়া ছোৱালীক বব এইবোৰে কৰিব লাগিব কি কৰিব নে কি কওঁ কোনে ভাঙিলে এই ভাঙিলে কোনে ভাঙিলে এতিয়া কোনে ভাঙিলে গোটেই এতিয়া কোনে ভাঙিলে গোটেই মানে কি বুলি কয় এডাল পাহৰি গৈছিল এডাল কি বুলি কয় পাহৰি থাকিলোঁ যিয়ে নহওক এডাল ভাঙি দিলে চব এডাল ভাঙিলে চব গোটোৱা কৰি দিলে কেলৈ ভাঙিলে এডাল দিবটোক মায়ে আৰু এই কেলৈ ভাঙিলি কেলৈ ভাঙিলি তোক চক ভাঙি পেলাই এডালকে অঁ চিৰি বুলি নকয় চিৰি পাহৰি গৈছোঁ নামটো এতিয়া জানিব এতিয়া নামবোৰ কি আৰু এইপিনে ফুল তাঁতৰ ফুল এইবোৰ বৈ আছে আৰু তোমালোকে যদি কোনোবা ছোৱালী ভিডিঅ' চাই আছে তাঁত বব জানা নাই কমেণ্ট এটা কৰি জনাই দিবা আমাৰ এইপিনে মানে ছোৱালীবোৰ জানে অলপ চলপকৈ শিকিছেগৈ আৰু এইপিনে ফুল বৈ আছে ভাল লাগিছে একচুৱেলি তই কোনে কৈছে মইহে কৈছো মই জানো নহয় এইবোৰ ক'বলৈ নাজানো তই জানো মই আৰু গাইজ এতিয়া অকণমান ওলাই যাওঁ মানে যোৱাই নাই মানে পথাৰৰ পৰা অহাৰ পৰা ঘৰতে সোমাই আছিলোঁ পাইছোঁতো অলপ দেৰি আগত আহি পিনি তো এতিয়া অকণমান ওলাই যাওঁ এনেই দোকানৰ পিনেকৈ গাইজ ভিডিঅ'টো ইমানতে আছিলে মানে এটা মিনি ব্লগ আছিলে সৰু সুৰা ব্লগ বহুত দিন ব্লগ দিয়া নাই তো কাইলৈ এটা ধামাকা ব্লগ আহিব ভণ্টিয়ে মই চেলেঞ্জিং ভিডিঅ'ৰ ওপৰত তো সকলোৱে চাব ব্লগটো আৰু আপোনালোকৰ যদি মোৰ চেনেলটো লাগিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টিটো বজাই দিব কাৰণ ঘণ্টিটো বজাই দিলে মই যেতিয়া ভিডিঅ' আপডেট দিম তেতিয়া পাব ঠিক আছে তো আজি এটা মিনি ব্লগ দিলোঁ আপোনালোকলৈ তো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব আশা কৰোঁ আকৌ নতুন ভিডিঅ'তে লগ পাম বাই বাই